नैजिद' नं दारांगाजुलि बियाबाव एमएलए जलेन दैमारिनि देरहासारनाया रोखा। दारांगाजुलि बियाबाव इउपिपिएल हान्जाखौ होबथानो हानाय नंलिया। फैबाय थानाय बिटिसि बिसायख'थिनि थाखाय इउपिपिएल हान्जानिफ्राय सा 18 बिजाथिनि मुं फारिलाइखौ फोसावबाय। बिजाथि फोसावखांनायनि उनावनो बिटिआर ओनसोलाव रंजानायनि दोहौ आरो जै स्ल'गनजों गोमसारदों 22 नं दारांगाजुलि बिटिसि बियाबनिफ्राय इउपिपिएल हान्जानि बिजाथि महरै आथिखालाव तामुलपुर बियाबनि एमएलए इउपिपिएल हान्जानि सासे गोख्रों दैदेनगिरि जलेन दैमारिखौ फोसावनायनि उनाव इउपिपिएल हान्जा मावथिफोरनि गेजेराव रंजा खुसि। दारांगाजुलि ब्लक कमिटि इउपिपिएल हान्जाया तामुलपुर विधानसभानि सोलिफु एमएलए एबा गोदानै बिजाथि महरै सायख'जानाय जलेन दैमारिखौ आर'नाइ फालिजों बरायनायजों लोगोसेयैनो बिथांमोनहा बुंथियोदि बे खेबाव जलेन दैमारिनि देरहानाया रोखा जाबाय। दारांगाजुलि बियाबनिफ्राय इउपिपिएल हान्जाखौ होबथानो हानाय रावहाबो गोहो गैलिया। बिटिआरनि गाहाय खुंगिरि प्रमद बर'नि नीति आरो आदर्शखौ लानानै दारांगाजुलि बियाबखौ उद्धार खालामनांगौ आरो इउपिपिएल हान्जानि बिजाथिखौ देरहाहोनांगौनि थाखाय गोख्रों खामानि मावलांगोन। बे खेबाव जलेन दैमारिनि देरहानाया 100% रोखा। बेवहाय रावबो बेक्टर गैलिया होनना रंजा खुसि बिथांमोनहा बुंथियो। दारांगाजुलि परिषदीय समष्टित इउपिपिएल दले जिगराकী प्राৰ্থিত্ব আমাৰ প্ৰদান কৰা হ'ল। তেওঁ সঁচাকৈ এজন অতি দয়ালু আৰু মৰমীয়াল এজন বিধায়ক হিচাপে অকল দাৰাংগাজুলিতে নহয় তামুলপুৰতে তেওঁ সৰ্বজন মানে এটা বিদিত সকলোৱে জানে আৰু সকলোৱে মৰম কৰে আৰু আমাৰ সকলোৰে মৰমৰ কাৰণে হয়তো তেওঁ যিহেতু যিখিনি কাম কৰি দেখুৱালে 4 বছৰত স্বাধীনতাৰ আজি 79 সংখ্যক স্বাধীনতা দিৱস পালন কৰা হ'ল। কিন্তু বিগত বহু বছৰবিলাকত বেলেগ আজিৰ পৰা 4 বছৰ আগতে বহুতো মানে প্ৰাৰ্থী বা কেণ্ডিডেটে ইয়াত কাম কৰিলে, কিন্তু কাম কৰি ৰাইজৰ মন আপ্লুত কৰিব পৰা নাছিল। কিন্তু বিধায়ক জলেন দৈমাৰী ডাঙৰীয়াই অকল দাৰাংগাজুলি সমষ্টি বুলি মই নকওঁ, যে তামুলপুৰ বিধানসভা সমষ্টিৰ যিমানকেইটা পৰিষদীয় সমষ্টি আছে সকলোতে তেওঁ সমদৃষ্টিৰে কাম কৰাৰ কাৰণে সকলোৱে তেওঁক আচলতে আঁকোৱালি লৈছে আৰু তেওঁক প্ৰাৰ্থিত্ব দিয়াত আমাৰ দাৰাংগাজুলিবাসী নিশ্চিতভাৱে যথেষ্ট আপ্লুত হৈছে। আৰু তাৰ প্ৰমাণ আপোনালোকে নিশ্চয় দেখি আছে। হিলদল ভাঙি জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে আজি ওলাই আহিছে। অহাকালি আকৌ মানে আমাৰ তেওঁক সম্বৰ্ধনা দিবৰ কাৰণে এটা অনুষ্ঠানত আমি আয়োজন কৰিছোঁ আৰু সেই অনুষ্ঠানৰ আমি বিজয় অহাকালি আমি বিজয় যে হ'ব সেই নিশ্চিতি আমি অহাকালি আপোনালোক দিব পাৰিম বা ৰাইজক আমি দেখুৱাব পাৰিম যে সকলো জাতি জনগোষ্ঠীয়ে তেওঁক আঁকোৱালি লৈছে। বিপুল সংখ্যক ভোটেৰে তেওঁ জয়যুক্ত হ'ব, এই কথা নিশ্চিত হৈ পৰিছে। আমাৰ যিজন বিধায়ক, আমাৰ একদম ইয়ং যুৱ নেতা আৰু সকলোৰে মৰমৰ, আমাৰ যুৱকসকলৰো মৰমৰ তেখেত। তো তেখেতক আমাৰ বিটিআৰ প্ৰধান সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতক আমাৰ দাৰাংগাজুলি হিচাপে এইবাৰ প্ৰাৰ্থিত্ব ঘোষণা কৰাত আমি নিশ্চয় দাৰাংগাজুলি যুৱ শাখাই আমি সুখী হৈছোঁ আৰু অনাগত দিনত আমি বিপুল ভোটেৰে তেখেতক জয়যুক্ত কৰাব পাৰিম বুলি আমি আশাবাদী। কণ্টেক্স নাই, আমাৰ কাৰো লগত কণ্টেক্স নাই। আমি একদম মানে নিশ্চিত আমি জিতি আছোঁ আৰু ৰাইজৰ মুখত য'তে যাওঁ ইউপিপিএলৰ জয়গান আৰু জলেন দৈমাৰীৰ জয়গান। তো বহু উন্নয়ন কৰিলে তেখেতে, বহু জাগাত 17 বছৰে এটা শিলগুটি নেপেলোৱা জাগাত তেখেতে ৰাস্তা ঘাট বনোৱাই বহুত উন্নয়ন কৰিলে। সেই হিচাপে ৰাইজ তেখেতৰ প্ৰতি হল ঢল ভাঙি মৰমে আগবাঢ়ি আহিছে। সেই হিচাপে আমি ভাবোঁ আৰু আমাৰ কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা নহ'ব। আমি ইউপিপিএল হিচাপে একদম 100% জয় হৈ ওলাই যাম এইবাৰ দাৰাংগাজুলিৰ পৰা। তাৰ পৰা আমাৰ যথেষ্ট সঁহাৰি আছে। ৰাইজে আমাক বহুত মানে মৰম কৰে। ৰাইজক কি লাগিছিল, 17 বছৰে অশান্তৰ এটা মানে পৰিৱেশ আছিলে বিটিচিত। এতিয়া প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ অহাৰ পিছত আজি বিটিআৰত বসবাস কৰা সকলো জনগোষ্ঠীৰ মনত আজি এটা শান্তিৰ বাতাবৰণ আহিছে, শান্তি আহিছে। ৰাইজক কি লাগে? শান্তি টকা পইচাৰে কিনিব নোৱাৰি। শান্তি অনা ব্যক্তিজন হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া। সেই হিচাপে ৰাইজ এতিয়া ইউপিপিএলৰ প্ৰতি বহুত সঁহাৰি আছে। ৰাইজে হল ঢল ভাঙি আহি এইবাৰ ইউপিপিএলত ভোট দিয়াৰ কাৰণে আগবাঢ়ি আহিব, এইটো নিশ্চিত।